web bolu tak aitere maire pere juntu ase tu kadanga sobuke gairo tu talge notun eta rupota iyesu eta de abo taku monganchi तो हे गाइस गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल जापानीज मागुर आरो बापरे बाप रातिपुवा पुवा उठलो 8:30 बजते की रोद दिसे आपनालोक साकसुन बापरे बाप इ हसाय पागলাই होसी एकदम केना गासा खामेसी साकसुन माने उमिद होसी माने आरो एफाले बाबू की बिसि आसा बरिया बरिया এই গরমত কি করছিলি কি তুই তো মানে মখজ আरो স্কুল নাই না আজি এখানে ইন্দাও মূল্য আছে গটিকে কি এফালে সব মানে লাইন ধৰি আছে গতিকে কিবা এটা কৰিম আজি বাপৰে বাপ তো আমি ভাবলো কি আজি এনাই ঘৰত থাকাতকে বৰা হেবো নেকি কি আপোনালোকো চাই ভাল পাব ব্লগটো বৰা বুৱা ব্লগ গতিকে তাৰ কাৰণে আমাৰ বৰা হ'ব লগা হ'লে আমি টোপ আনিব লাগিল এতিয়া টোপ ক'ত পাওঁ টোপৰ কাৰণে আপোনাৰ ক'ত বল্লু চল্লু আছে নেকি বিস্তি যাওঁ না কি হ'ব ক'ৰবাত বল্লু চল্লু আছে ক'ত আছে তো আমি বৰ্তমান আহি আছোঁ লগতে গিলাখান আপোনাৰ দাণ্ডি চাণ্ডি লৈছোঁ ক'ত বল্লু আছে কি আছে পাই গেলো আমি জাগা ইখান কিন্তু মই বল্লু পাৰবে নোৱাৰো একদম বহুত বেছি ভয় লাগে আৰু কোন বল্লু কোনি পাৰব এতিয়া তো পাৰবে জানা হা আমাৰ এইগিলা খাতাৰনাক চলি আছে কিন্তু একদম মানে কিবা বাঘৰ তেল খাই পেলাই জন্ম হোৱা চলি ৰ মই দূৰত যাওঁ বাঘৰ তেল খাই পেলাই জন্ম হোৱা চলি গাই মানে সেইকাৰণে বল্লু চল্লু পাৰবে কেনেকৈ ভয় কৰা নাই দেখা নাই পাৰ বল্লু কৈছি দে কৰাই নাই বস্তু দেখোন যাবা নৰা একদম লাল কৰি থৈ দিব বাপৰে বাপ বল্লু পৰছি নে বল্লুখান ক'ত ইয়ে বল্লু পাৰছে না কুবে আছা কুব মাত দি জোৰত সেনেকে কুব মাত দি পৰছি আকৌ টোপ চুপ নাই বোধ দে বল্লুখান নি আছে কিন্তু টোপ চুপ নাই কিজানি ৰ'ব দুখন বল্লু আছিল এখানতো টোপ নাই তো এতিয়া আমাৰ আটাই কাম হ'ব আটা নহয় বা কিবা মাৰিম বলক কাম নাই তেৰি কি ভাবছিলো বল্লুখান ধুনীয়াকৈ পাৰিম মাছ কেইটামান পাম এক পুৰা খাম পুৰি খোৱাত ধান্দাতে বল্লুৱেই নহয় গেল মানে দে তো মইতো বল্লু চল্লু নাপলো যিখিনি বল্লু পালো তাকো টোপ চুপ নাই আৰু আমাৰ ফালে ভাই আছে ভাইবোৰ বৰা চৰা লৈছে একদম বঢ়িয়াকে ক'ত যাবা বৰা হ'ব আমো যাম আটাই দিব মাছ ধৰব না পুঠি মাছ আহে সঁচাই নে আৰু মাদাৰে কি কৰিছিলে আমাৰ হা বঢ়িয়া গোসাই ঘৰ আমি এতিয়া যাওঁ মই 28টা মাৰিলো অলপ তই জানলি তই বঢ়িয়াকে মোৰ 28টা মাৰিলো পুঠি মাছ ধৰে বোলে পুঠি মাছ যদি ধৰে তে কথাই নাই দুটা পুঠি উলি গ'ল তো গাইছ আমি বঢ়িয়াকে বৰফি চৰফি ৰৈ ৰেডি এইগিলা দেখা পাইছি টোপ চুপ লৈ আৰু এফালে আমাৰ বাবুহঁত দলা একদম মজাকৈ আমি একদম যাই আছোঁ ইয়াততো বাৰীৰ এই সেইফালে এটাই বৰা বুয়ে আছে আৰু আমি হাতত বৰা লৈ একদম মজা কিবা আছি না কি মাছ পাম গম নাপাওঁ দেই আজি আটা আনছোঁ ৰ আমিও দুইচাও একবাৰ পালোঁ নাপলি নাই একদম 28টা লৈছোঁ এইটো বৰা আৰু এনেকৈ ধুনীয়াকৈ টোপটো এনেকৈ গোল কৰি ল'ব এই হৈ গ'ল মাছৰ আধাৰ আৰু বঢ়িয়াকৈ জয় শ্ৰীৰাম কি জয় হওক এটা মাছ আহি যা বল্লুখান পালি ধুনীয়া মাছ আহিলোঁ দেই বল্লুখান নাপলো না মাছ চাছ না টোপে শুলকি গ'ল এই টোপে এটা লগাই দিয়াই আমাৰ টোপ লগাই দিয়া মানুহ আছে তো আজি সদ্যন্দা ৰাতিপুৱা 6টাতে উঠছি ৰাতিপুৱালে তাৰ খুন্তিয়ে নাই বুৱাইছি মাছ বল্লুখান গেলা একো নহ'ল কচম চাই গাইছ মই কৈছোঁ না মোটামুটি 1.5 ঘণ্টামান হ'ল নেকি এনেকৈ আছোঁ কুকুৰে ঘূৰাই দি এটা মাছো পোৱা নাই তাক গেলি ধেই এতিয়া জীৱন হৈ গৈছে চালা ক'ত বুবা আছোঁ একচোন লেগ মেটকাৰ মাজত এটাতো মাছ এটা এতিয়া এটা কথাও ৰকচোন গাইছ বল্লুখানেদি বুলি দুগ্ৰী মাছ পালোঁ আটাতো কিনি খাইনো মানুহে নাখায় আজিকালি আটা দে হয়তো বৌ ৰ'বচোন যদি পাওঁ আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ
Iya. Pilih sih. Juk. Gua juk eh. Nolak Oh dulu. guys, ate massage na pudak আমি বেলেগ লোকেশনত যাও ৰব। পাও না চাও। তো গাইস তাতে জোকে গেছি। নালগে দক না হদক তাতে মাছ এতিয়া কত বেলেগ এটা লোকেশনত যাও ৰব কত মাছ আছে। এই লোকেশন এটা মাছও নাপলো হে গাইস। হট। আই সেই লোকেশনটো পাই গেলো নতুন এটা জায়গাত মাছ মারবা এটো সাকছনতে কিমান মাছ আছে। এই সব পিলপিলি। চাও ৰবচোন এতে মাছ পাও না তাতে তো নাপলো জোকে গেছি বিদ্যা। কি খেছি বে জোকে। তারও খান আছে এই জাংনা খানো পারো বাকবো তো গাছ দেখছি না সেই তেতিয়াৰ পৰা বৰা বহিছে এটা মাছো আহা নাই কি কৰিম কওকচোন আপোনাৰ ধুচি দেখছি না আপোনালোকে এই ধুচি দেখছি না ফাইনেলি আৰু আচলতে তোক নালগে তো তই এতিয়া যাবি শুন তই আইতেৰে মায়েৰে পেহেৰে যোন আছে তোতকে ডাঙৰ চবকে গেইৰ তোক নালগে তই এতিয়া ঠিকে আছে বাৰু আৰু তোক যাই পেনি চাচোন বাপৰে বাপ টেপৰা পৰা হ'ব পাৰে জাপ দেখছে না তাৰ দিম কি বুলি কয় তোক সেইটো গেছৰ যে হলা থাকে গেছত হলা দি চৌকতো নাই হলা দি পেলাই হেৰিত বহি দিম এতিয়া থোৱা নাই চাবি যাই যদি দেখাব লাগে এটা মাছ পালো বাৰু আৰু ষ্টাৰ্ট কৰিছো ইয়াতে বোৱা বেলেগ এখানি লোকেশনত আছো তে চাও কিবা পাও নেকি তো গাইজ তেতিয়াৰ পৰা ৰখি আছো এতিয়া গেলে এটা মাছো আহা নাই ৰ'ব এতিয়া ৰখি আছো বন্দা ৰখা দি মাছ আহিব বুলি তেতিয়াৰ পৰা দেখোন এটা মাছে ধৰিলে ধৰিছি আপোনালোকে দেখাবছি না এইটো পুমা এইটো দেখাবছি না আপোনালোক দেখাই আছো মাছটো উঠি কিনে দেখাই আছো এতিয়া আপোনালোকক এই চাওক দেখাবছি না এইটো অৱশ্যে সেইটোতকে অলপ ডাঙৰ সেইটোতকে অলপ ডাঙৰ গতিকে আপোনালোকে দেখা পাইছি না আজি ইয়াক সলাই দি খাম এতক এনকে দিলি নহ'ব সলাই দি খাম পুৰি খৰ মজাই বেলেগ ফাইনেলি আমাৰ 3টা মাছ হৈ গ'ল আপোনালোকক একবাৰ মই দেখাই আছো তো এই চাব পাৰে আপোনালোকে এই 3টা মাছ হৈ গ'ল আপোনালোকক একবাৰ ভালকৈ দেখাই দিছোঁ চাওক 1 2 এই 3টা মাছ হৈ গ'ল আমাৰ মানে এক পুৰা হৈছে আৰু ধুনীয়াকৈ আৰু আমি এতিয়া বৰ্তমান গাইছ আমি আপোনালোকক এতিয়া আমি বৰা নোবাওঁ গতিকে বহুত কাম আছে আৰু আমাৰ মানে আমাৰ নতুন এটা ভিডিঅ' শ্বুটিং চলি আছে গতিকে আপোনালোকক শ্বুটিঙো অলপ দেখাম তাৰে মাজত এতিয়া আৰু বৰা চৰা নোবা গা চা ধুওঁ গুঞ্চি গোটাই গা চা একদম গোটাই দেখা নাই কেনে একদম সেই দিয়া থাকালটো আনিছোঁ তো ফাইনেলি আমাৰ মাছ হৈ গ'ল আৰু মাছ আছে বাবুৰ তাতে ঐ মোৰ মাছ দি গাইছ কষ্ট কৰি বৰা বহিব উঠালো মই মাছ ওই ওপৰতে ভাজা চাউল খাবা আছি গাইছ মই মাছখান দি দিবা চল কৰিব খুজিছিলো ধুনীয়াকে ইয়াতে মাছ তাছ আহি একদম ধুনীয়াকে এতিয়া ঘৰ পাম আৰু এফালে এই বান্দাৰে মোৰ মাছকেইটা চোৰ কৰি নিফালে যি দাউচি বা তই পাইছা মাছ হা কিনো এই মাছ পানীত থকা মাছ কৈ মাছ 3টা পাইছো আমাৰ এতিয়া চাব কি মাছ পাইছো কৈ মাছ তই কি পালি মজা আছে না বঢ়িয়া তো মই মাছকেইটা আনি ফাইনেলি ঘৰ আহি পালো অ ভাই কটাই আহি ক'ত আছে বিষ্ণু ৰ'ব অ ভাই হে মাছ পাইছো 3টা বঢ়িয়া একদম বাষ্পে নাংগে ডাইৰেক্ট গেছত দিবি খুলো একডাল দি পেলাই পুৰি কিনে খালি হ'ল 3টা মাছ পাইছো তোৰ কেনে লাগছি লেভেল আছে তোৰ মজা না খাই যাবা দি বঢ়িয়া একো দিবি একদম বঢ়িয়াকে এতিয়া মই গা চা ধুই লওঁ গাইছ একদম বঢ়িয়াকে গা চা ধুই লৈ আমাৰ অলপ শ্বুটিঙো আছে শ্বুটিংখিনি কৰি উঠি আপোনালোকক শ্বুটিং কৰোঁ অলপ শ্বট দেখাম বাৰু তো হে গাইছ মই মাছ চাছ মাৰি বঢ়িয়াকৈ ঘৰত থৈ আহিলোঁ মাহঁতক দি থৈ আহিছোঁ মাহঁতে বনাব আৰু ভাবছিলোঁ মাছটো বঢ়িয়াকৈ খাম কিন্তু সেই টাইমত দিনদাই মোক ফোন মাৰিলাক যে দিনদা হাতত তাতে বোলে মই ভাত খাব লাগে গতিকে দিনদা হাতত তাতে আহি গ'লো আমি ভাত খাবা তো দেখছো তো ভাত খাবা আহিলোঁ মই মাছেই বাদ দিছোঁ মাছ না আমাৰ তাত যি এইটো আছে
কি বঢ়িয়াকে বৰা বুজি মজা মজা মাছ পাইছিলো কৈ তাৰপিছত মাক মাছ গীতা গতে দি মই বোলো দিনতে ভাত খাওঁ নাছি মজা তাই যাওঁ গতিকে শ্বুটিঙো আছে একেলগে আপোনাৰ এই ভিডিঅ'টো গোটাইখিনি দেখো মাক এতিয়া বৰ্তমান দিনতে আধুতাত ভাত খালোঁ আপোনালোকক কৈছোৱে যি মই আজি দিনতে আধুতাত নিমন্ত্ৰণ আছিল আৰু ভাত তাত খাই আমি বঢ়িয়াকে ৰাস্তাত বহিছোঁ এফালে দিনতে আমাৰ শ্বুটিং টুটিং হোৱাৰ পিছত তাৰমানে ভাতকেইটা আমাৰ তাতে হ'ল আজি আৰু ভাতকেইটা হোৱাৰ পিছত এতিয়া মই কেমেৰাটো লৈ হ'লে আপোনালোকৰ এটা বঢ়িয়া বস্তু দেখাই আছোঁ ভাল বস্তুটো কি জানে না তাৰমানে আপোনাৰ গাঁৱৰ আৰু টাউনৰ ডিফাৰেঞ্চ দেখিছে এইটো আমাৰ উৎপল মানে আমাৰ গাঁৱৰে আছিল গাঁৱে থাকিলে এতিয়া মানে বেলতলাত থাকে আৰু সেইটো হৈছে উৎপলৰ চলি এই যাই আছে যে আপোনাৰ দেখাই জুম কৰি দিছোঁ চাক সেইটো উৎপল চলি আৰু উৎপল চলটো এনে নৰ্মেলি আপোনালোকৰ হেৰিত থাকে টাউনত থাকে সি আজি গাঁৱতে আহি পেলাই তাৰ যিটো উৎপদ মই আপোনালোক উৎপদটো দেখাই আছোঁ ৰ'ব হিন্দী মে বলো अच्छा लगा है बुरा लगा गुवाहाटी से अच्छा है बुरा है गाँव अच्छा है ना अच्छा यहाँ पे रहोगे नहीं क्यों नहीं रहोगे हैं क्योंकि अगर कोई बड़ा सा गाय आ गया तो एक गाय नहीं आएगा अगर उसका बड़ा सिंह हुआ तो बड़ा सिंह नहीं उसने मुझे पंच मार दिया तो पंच नहीं मिलेगा हम लोग भी यहाँ है ना तुमको बचाने के लिए बता सही मर गया था नहीं তো এইটো হৈছে গাঁৱলীয়া পৰিৱেশ গাঁৱত আহি কিমান ভাল পাইছে আপোনালোকে তাৰ পৰিৱেশটো চাই গম পাইছে এইটো গাঁও আৰু চহৰৰ এইটোৱে পাৰ্থক্য বাকী আমাৰ এই নিবিৰ আছে নিবিৰে আপোনালোকক ব্লগটো আৰু আচ্ছা খানা খুৱাইছে কিন্তু দেখো কেৰা ৰাখিব ৰে বৰ খানা একদম মজা বুলি কৈছো না মই কৈছো না এতিয়াও অলপ ৰুচি মাংস মই ঘৰত যা খাম এইখিনি মানে দাঁতৰ বঢ়িয়া আছিল দেখছি গাইছ কি চলি অসমীয়াত কথাই নকয় চব হিন্দীয়ে এটা ইউটিউবাৰৰ নাম কৈ দেচোন टेक्नो गेमर्स আৰু PewDiePie আৰু स्मार्टी पाई দেখছি গাইছ যিটো ময়েই নাজানো আমাৰ অসমৰ বাহিৰত কোন কোন ইউটিউবাৰ আছে মই নামেই নাজানো বা কি টেলেণ্টেড চলি আই দে আর আমাৰ জগত দাতে বান্ধি থৈ দিছি আংকে নতুন এটা ৰূপত আহি আছো অলপমান ঘুৰিলে কেমেৰা আহি যাব তো এতে দে হ'ব তাকো মংগল সিং সৰক সিনেমা হেলে সৰলে লেকাত পুলিচক খবৰ দিও কৰা ভাল হ'ব বস এক ড্ৰাইভাৰ বনাই খাই দিও নেকি ড্ৰাইভাৰটো নহব এই পুৰা হৈছে বালটো হাত দিছো বাবা নৰিম হেলে সৰক দুনিয়াত মই ৰজা তো আমাৰ ফাইনালি গোটেইখিনি কমপ্লিট হৈ গ'ল তো এতিয়া ঘৰত যাওঁ আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ জয় অসম বাই বাই